নাগালেণ্ড সীমান্তৱৰ্তী লাহোৰ ৰিজনত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইনসহ এখন বাহন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি বিয়লি ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাহোৰ ৰিজন তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু CRPFৰ এটা যুটীয়া বাহিনীয়ে লাহোৰ ৰিজন তহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় 4 বজাত অভিযানকাৰী দলটোৱে AS114350 নম্বৰৰ টাটা DI বাহনখনত তালাচী চলায়। 45টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 529.36 গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখন স্পেয়াৰ টায়াৰৰ ভিতৰতো কৌশলেৰে লুকুৱাই হেৰ'ইনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ ৱাংগৈ হিয়ানথাং পাল্লাক নিবাসী TH ববি 21 বছৰ আৰু পুৰুষ আব্দুল হাছিম 26 বছৰ বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। $12.71